चिरां जिल्ला खुंग्रिं हाथाइनिफ्राय दुथांफोरा लुथिदों नोगोद 2 लाख रां। पिस्तल दिन्थिनानै दुथाङा सासे फालांगिरिनिफ्राय नोगोद 2 लाख रांखौ लुथिदों। बे जाथाया चिरांनि खुंग्रिं आवजार बाजाराव नुजाथिदों। चिरां जिल्लानि रुनिकाटा पुलिस थानानि बेन्दोंआव थानाय खुंग्रिं आवजार हाथायाव सिनाय मोनै दुथांफोरा हरखाब नाम्बार गैयै बाइकजों फैनानै पिस्तल दिन्थिना 2 लाख रांनि थफ्लाखौ लानानै थाङो। এটা 5:30 ইয়াতো আহি পাইছোঁ। পিছত দোকানত চাহ খাব গৈছোঁ ৰাস্তাৰ ওচৰত। তাৰপিছত ওলাওঁতে এই ৰাস্তা পাকা ৰাস্তাৰ লগতে তাতে মাছ ধৰিছে পইচা ওলা পিস্তল ধৰিছে। আমি তাত 4জনে কাম কৰোঁ। 2 লাখ টকা আছিল, চব গোটেইখিনি লৈ গৈছে। পিছতে মই আহিতো মই তোমাকে ধৰি ৰাখছে, মোকে চাৰিছে। মই আহোঁতে কোৱাতে আৰু ঘূৰি আহিলোঁ না, ঘূৰি আহোঁতে ওলাই গেলে। 5:30 5:30 হ'ব। কি কিনিব আহিছে? আপোনালোকে বেহৰ কিনে, 3-4জনে কাম কৰে একেলগতে। পইচাটো আমাৰ লগতে থাকে। মোৰ লগত খুজিছে পইচা, মোকেও চেকিং কৰিছে। মই কৈছোঁ মোৰ লগত নাই, আচলত নাছিল মোৰ লগত পইচাটো। ইমাৰ লগত পইচা তাতে একজনে পে'মেণ্ট কৰে না, মোৰ লগত আছিল। কিমান আছিল? 2 লাখ টকা। সব লৈ গৈছে? হয়। আগতে এনেকুৱা কোৱা নাছিল? না আগত আজি প্ৰথম। চাইডত মানুহ নাই নেকি? ওই চাইডত কোনো মানুহ আছিল, একটা গলি আছিল নহয়, চাহ খাই ওলাইছোঁ। ওই গলিতে ধরছে আর কি। মানুহ কেইজন আছিল এই ডাকাতটো? ডাকাতটো 2জন আছিল, 2জন। আর যাবা বেলায় 3জনত গেছে বাইকে এক লগত। আর 2জনটো হেলমেট পরা আছিল, আর একজন পিছাজনে হেলমেট পরা নাছিল। এই রাস্তা দিয়ে গেছে, একদম সিধা আহি পেলে গেছে। কয়টা মান আছে বাইক? বাইক একটা। এটা বাইক আছিল, মই দৌৰিছোঁ পিছত বাইকৰ পিছনত। সি দৌৰি আহি মোক ক'লে যে মোৰ টকা পইচা চব লৈ গ'ল। কোনফালে গ'ল? কয় কি সেই বাইকটো তেতিয়া ষ্টাৰ্ট হোৱা নাই, 3বাৰ কিক মাৰাৰ পিছতে ষ্টাৰ্ট হৈছে। মই যেতিয়া ইয়াৰ পৰা 6-7 মিনিট দূৰত আছোঁ না, তেতিয়াহে গাড়ীটো একদম উঁচা হৈ গুচি গ'ল। 3জন মানুহ আছিল গাড়ীত। পিছতো মইতো লাগ পোৱা নাই, মোৰ ভৰিটো অলপ বেথা আছে, দৌৰিব পৰা নাই। কিন্তু চিকৰ বাখৰ কৰাৰ পিছতে ওলাই গ'লোঁ মিঠা, তাৰপিছত একদম চোজা ওলাই গ'ল।